हेलो फ्रेंड्स नमस्कार আপোনালোকৰ বাবে লৈ আহিছো গেট 4 কাৰণে ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব তো কোৱেশ্চন কেইটা আৰম্ভ কৰা যাওক শংকৰদেৱে কেই প্ৰকাৰৰ প্ৰতিমাৰ পৰিৱৰ্তন কৰিছিল ইয়াৰ এনসাৰ হ'ব তিনি প্ৰকাৰৰ এনসাৰ বি নেক্সট কোৱেশ্চন যে বৰগীতসমূহ নবেল নাম্বাৰছ আখ্যা কোনে দিছিল তা কোনে দিছে ইয়াৰ এনসাৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি বি এনসার नेक्स्ट क्वेश्चन मन मेरी राम चरणी ही लागू बरगीतर रचक कौन यार एन्सार हब शंकरदेव एन्सार हब बी नेक्स्ट क्वेश्चन माधवदेवर भनियकर नाम की आसिल यार एन्सार हब सी अर्थात उर्वशी नेक्स्ट क्वेश्चन चुआ जे नाममालिका पुथिखনৰ मूल रचक कौन यार एन्सार हब पुरुषोत्तर सी रामायणर कोनटा कांड माधवदेवे अनुवाद करिছিল ইয়াৰ উত্তৰ হ'ব আদিকান্ত সি এনসার নেক্সট কোৱেশ্চন চোৱা যে প্ৰাচীন অসমৰ কত ৰূপৰ উৎপাদন হৈছিল ইয়াৰ এনসার হ'ব গোৱালপাৰাৰ গল্লাত বি এনসার নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আছে প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি ইয়াৰ এনসার হ'ব কামাখ্যা মন্দিৰ এনসার ডি बहुत इम्पर्टेन्ट है ये क्वेश्चन तो नेक्स्ट क्वेश्चन चुआ तलर कौन ठाई कामरूपर नगर ना आसिल यार एन्सार हब हरिपुर ए एन्सार तो नेक्स्ट क्वेश्चन चुआ प्राक ऐतिहासिक जुगत अखमर नाम की आसिल बहुत इम्पर्टेन्ट है प्राक ज्योतिष ए नम्बर एन्सार नेक्स्ट क्वेश्चन चुआ प्राक ज्योतिष राज्यर प्रथम रजा कौन आसिल यार एन्सार हब महिरंग दानव अर्थात सी नेक्स्ट क्वेश्चन चुआ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ইয়াৰ অৰ্থ হ'ব ডি ভৌম বংশ নেক্সট কোৱেশ্চন চোৱা বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল ইয়াৰ এনসাৰ হ'ব ডি ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন চোৱা প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল ইয়াৰ এনসাৰ হ'ব বি অৰ্থাৎ লক্ষীসিং নেক্সট কোৱেশ্চন চোৱা প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল এটো এনসাৰ হ'ব এ 1769 চনত নেক্সট কোৱেশ্চন চোৱা মানৰ প্ৰথম আক্ৰমণ হয় মানৰ প্ৰথম আক্ৰমণ কৰিছিল বি নেক্সট কোৱেশ্চন চোৱা মানৰ প্ৰথম আক্ৰমণৰ সময়ত আসাম স্বৰ্গদেউ আছিল এটা হ'ব তোমাৰ এনসাৰ এ চন্দ্ৰকান্ত সিং নেক্সট কোৱেশ্চন চোৱা অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় বি অৰ্থাৎ মহগড়ৰ ৰণ নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আছে তোমাৰ বৰগীত নামকৰণ কোনে কৰিছিল ইয়াৰ এনসাৰ হ'ব সি শংকৰ মাধৱদেৱৰ পৰিৱৰ্তে ঘোষ ভক্তই নেক্সট কোৱেশ্চন চোৱা তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল ইয়াৰ উত্তৰ হ'ব সি 1489 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন চোৱা মাধৱদেৱৰ মাতৃৰ নাম কি আছিল ইয়াৰ এনসাৰ হ'ব ডি মৰাৰমা ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে তো এইখিনি আছিল আজিৰ নিজিকেখন তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰি আৰু जो चैनल नतुन आछे तेनहले चैनलটো সাবস্ক্রাইব কৰি থৈ দিব এনে ধৰণৰ নতুন নতুন জিকে পাবলৈ আৰু হেল্প হ'ব বহুত তো তাৰ কাৰণে চেনেল সাবস্ক্রাইব কৰি থৈ দিয়ক তো লাষ্ট দুটা কোৱেশ্চন চাও ইয়াত কৈছে কি পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনটো ইয়াৰ এনসাৰ হ'ব ইউৰোপ সি আৰু এটা কোৱেশ্চন চোৱা যে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হৈছিল এটো এটা এনসাৰ হ'ব ডি ডিসেম্বৰ 10 তাৰিখে পালন কৰা হ'ব তো थैंक यू भिडिओ चोৱাৰ বাবে তো নেক্সট পাৰ্টখন আহি আছে